বোমাই বিধ্বস্ত কৰিব নোৱাৰা এটা মন্দিৰ। পৃথিৱীত বহু অলৌকিক ঘটনাই ঘটি থাকে। ইয়াৰে কিছুমানৰ বৈজ্ঞানিক ব্যাখ্যা সম্ভৱ হৈ উঠিছে যদিও কিছুমান ঘটনাই মানুহক কৌতূহলৰ মাজতে ৰাখিছে। আনকি অলৌকিকতাত বিশ্বাস নকৰাসকলেও কেতবোৰ ঘটনাৰ সম্ভাৱনীয়তা বিচাৰি হাবাথুৰি খোৱা দেখা গৈছে। ভাৰতৰ বহু অলৌকিক বা ব্যাখ্যাৰ বাহিৰত থকা বিষয়ৰ ভিতৰত ৰাজস্থানৰ এই বিশেষ মন্দিৰটো এটা। ৰাজস্থানৰ মৰু অঞ্চলত থকা এই বিশেষ মন্দিৰটো এটা দুটা নহয়, প্ৰায় হাজাৰটা বোমাৰ আঘাত সহিও অক্ষত অৱস্থাতেই আছে। পাকিস্তান ভাৰতৰ সীমান্তত অৱস্থিত শ্ৰী মাতেশ্বৰী তনোট ৰায় মন্দিৰৰ ওপৰত পাকিস্তানৰ বায়ুসেনাই ইটোৰ পাছত সিটোকৈ 1000ৰো অধিক বোমা নিক্ষেপ কৰাৰ পিছতো মন্দিৰটোৰ এটা ইটাও খহি পৰা নাই। 1971 চনৰ পাক ভাৰতৰ যুদ্ধৰ সময়ত পাক সেনাৰ বোমাৰ আঘাতেও কোনো ক্ষয় ক্ষতি কৰিব নোৱাৰা মন্দিৰটোক লৈ কেৱল ভাৰততে চৰ্চা হোৱা নাই, পাক সেনায়ো আনকি মন্দিৰটোৰ অলৌকিকতাত বিস্ময় হৈ পৰিছিল। পাক ভাৰতৰ সীমান্তৰ সমীপত থকা এই মন্দিৰটোলৈ প্ৰতি বছৰে দেশ বিদেশৰ পৰা বহু ভক্তৰ সমাগম ঘটে। কৰোনাতংকৰ বাবে অৱশ্যে এইবেলি মন্দিৰটোত ভক্তৰ আহ-যাহ হোৱা নাই। পাক ভাৰত সীমান্তৰ মৰুভূমিৰ মাজত আৰু বহুকেইটা অলৌকিক মন্দিৰ থকাৰ কথা প্ৰচলন হৈ আহিছে। গতিকে বন্ধুসকল আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টিক লাইক কৰিব নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত যিটো বেল আইকন আছে তাত অল ছিলেক্ট কৰি দিব, যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকে। থেংকছ ফৰ ৱাচিং।